বন্ধুসকল আজি মই আপোনালোক দেখাবলৈ গৈ আছোঁ মাটি দখল বিক্ৰী চুক্তি পত্ৰ কেনেকৈ লিখে বলক আজি আমি এই ভিডিঅ' বন্ধুসকল মাটি দখল চুক্তি পত্ৰ কেনেকৈ লিখে মই উল্লেখ কৰি আছোঁ তা আপোনালোকে লিখিব লাগিব যিজনে আপোনাৰ এই মাটিটো ল'ব তেওঁৰ নাম আৰু তেওঁৰ পিতৃ মাতৃৰ নাম আৰু যিজনে মাটিটো ল'ব তেওঁৰ ডাকঘৰ যেনে মই ইয়াত লিখিছোঁ মৌজা সোণাপুৰ পেছা সেইজন মানুহে কৰে খেতিয়ক হয় জিলা কামৰূপ মহানগৰ অসম এজন মানুহে উক্ত মাটিটো বিক্ৰী কৰিবলৈ বিচাৰিছিল তেওঁৰ নাম কিয় এইটো দখল বিক্ৰী ধৰি লওক আপোনালোকে ইয়াত মাটি বিক্ৰী কেনেকৈ লিখে তেনেকৈ ধৰণে আপুনি বুজিব পাৰিব আৰু অথবা দখল বিক্ৰী আপোনালোকে বুজিব পাৰিব মই গতিকে ইয়াত যিজনে মাটি বিক্ৰী কৰিছে তেওঁৰ নাম তেওঁৰ পিতাৰ নাম তেওঁৰ গাঁও ডাকঘৰ মৌজা আৰু কোনখন জিলাৰ হয় আপোনালোকে এইটো গোটেই সবিশেষ তথ্যখিনি গোটেইখিনি উল্লেখ কৰিব লাগিব তাৰ লিখিব লাগিব যে কস্য জমি সাফ বিক্ৰী শতপত্ৰ মৃদং কাৰ্যসঞ্চাগে মোৰ টকা আৱশ্যক হোৱাত মোৰ নিম্ন তফচিল বৰ্ণিত জমি যেনে মই ধৰি ইয়াত উদাহৰণ হিচাপে দিছোঁ সোণাপুৰ ৰাজচক্ৰ মৌজা অমুক গাঁৱৰ 0 বিঘা 0 কঠা 0 লেচা দখলী জমি প্ৰস্তাৱ কৰাত আৰু উপৰোক্ত বৰাবৰে খৰিদ কৰিবলৈ সন্মত হোৱাত প্ৰতি কথাই বা প্ৰতি বিঘা কিমান লাখ টকাত উক্ত জমি বন্দোবস্ত কৰি আজি ইংৰাজী আপোনাৰে যিমান তাৰিখে উক্ত মাটিটো লয় সিমান তাৰিখে ইমান তাৰিখে দখল চুক্তি সমুদায় টকা হাতে হাতে গণি বুজি লৈ এই দলিল দখলী বিক্ৰী দলিল লিখি দিলোঁ দখল বিক্ৰী জমি বৰাবৰক আজিয়ে সমজাই দিলোঁ দখল বিক্ৰী যিজনৰ আছিল জমিটো সেইজনে মোৰ যি স্বত্ব স্বামিত্ব আছিল সেই সকলোবোৰ মোৰ লোভ হৈ বৰাবৰৰ মানে যিজনে মাটি ক্ৰয় কৰিছে তেওঁৰ ওপৰত বৰ্তিল সম্পূৰ্ণ তেওঁ দখল ভোগ কৰি খাই থাকিব পাৰিব বিক্ৰী বৰাবৰে আজিৰে পৰা নিজে দখল ভোগ কৰি খাই পুত্ৰাদি ক্ৰমে চিন্তাৰে নিৰ্বাদে পাৰিব বৰাবৰে উক্ত জমিত ভৱিষ্যতে চৰকাৰী নীতিমতে প্ৰিমিয়াম আদায় কৰি ল'ব পাৰিব যেনে ধৰি লওক যেতিয়া কবুলা আহে কবুলা ফৰ্ম ফিল আপ কৰি সেই ব্যক্তিজনে উক্ত জাৰি আদি কৰি ল'ব পাৰিব যাতে তাত কোনো ধৰণৰ অসুবিধা নাই তেওঁ এই দলিলত চিগনেচাৰ কৰি দিছে আৰু ইয়াৰ পৰা দ্বিতীয় পেজ আৰম্ভ হ'ল আৰু ইয়াত উল্লেখ কৰিব লাগে যে মোৰ কোনো ৱাৰিছৰ বা উচিয়ানৰ কোনো ধৰণৰ ওজৰ আপত্তি নাই নাথাকিল কিবা এই দলিলৰ বলেৰে সকলো ধৰণৰ সমস্যা আইনমতে আগ্ৰাহ্য তেওঁ যদি কোনোবা ধৰি লওক ৱাৰিছ অথবা উচিয়াৰসকলে কোনোবা আপত্তি কৰে এই দলিলৰ বলে সকলো সমাধান কৰা হ'ব আৰু উল্লেখ থাকে প্ৰকাশ থাকে যে এই দখলী বিক্ৰী জমি মই ইতিপূৰ্বে কাৰো বন্ধক দান আদি কোনো প্ৰকাৰ দায়গ্ৰস্ত কৰি ৰখা নাই তেনে কোনো তাদৰূপ মই দণ্ডনীয় হ'ম এটাতে সুস্থ শৰীৰে স্বজ্ঞানে নিজ ইচ্ছাই দখল সকলো মৰ্ম চাই বুজি পঢ়ি শুনি উক্ত জমিত টকা নিজ হাতে গণি বুজি লৈ নিজ হাতে লিখিত সাক্ষীগণত এই দখল বিক্ৰী পত্ৰ সম্পাদন কৰি দিলোঁ দিছে যে মই সাক্ষীৰ আগত মই বস্তুখিনি চিগনেচাৰ কৰিছোঁ আৰু আপোনাৰ তফচিল বুলি লিখি আপোনালোকে লিখিব লাগিব জিলা এলেকাধীন আপোনাৰ নিজৰ এলেকাৰ মই ইয়াত লিখিছোঁ কামৰূপ মহানগৰ জিলা এলেকাধীন গুৱাহাটী উপপঞ্জীয়ক কাৰ্যালয় মৌজাৰ অমুক গাঁৱৰ ইমান নং পাট্টাৰ ইমান নং দাগৰ ইমান বিঘা জমি বিকৃত জমি হয় ধৰি লওক আপোনালোকে লিখিব লাগিব চৌহদ উত্তৰে ধৰি লওক ইয়াত আছে দখলী বিক্ৰী কৰা জমি নিজা জমি আছিল ৰোড আৰু পশ্চিমে আছিল যদিও মই আপোনালোকক উল্লেখ কৰিব নোৱাৰোঁ আৰু দক্ষিণেও আছে যদিও মই উল্লেখ কৰিব ইয়াত লাগিব জমি বিক্ৰেতাৰ চহী
আৰু লগতে আপোনালোকক লাগিব ইয়াত সাক্ষী। এইখিনি হোৱাৰ পাছত আপোনালোকে কৰি হওক অথবা প্ৰিণ্ট কৰি হওক এটা দলিলত লিখি ওলাই আপোনালোকে ল'ব পাৰিব। চ' বন্ধুসকল, যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ নতুন নতুন টপিকৰ ওপৰত ভিডিঅ' পাবৰ বাবে। থেংক ইউ বন্ধুসকল।